নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম 19 মাৰ্চ বৃহস্পতিবাৰে ডাঙৰ একাদশী সন্ধিয়া মনে মনে তুলসীৰ তলত পুতি থৈ আহক এই এটা বস্তু ঘটিব চমৎকাৰ। গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হলে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, এইবাৰ পাপমোচনী একাদশী 19 মাৰ্চ বৃহস্পতিবাৰ অৰ্থাৎ আজিৰ দিনটোত পৰিছে। এই একাদশীৰ অধিক মহত্ব ৰৈছে কিয়নো আজিৰ দিনটি স্বয়ং ভগৱান বিষ্ণুৰ দিন, লগতে এই দিনটিত পৰিছে একাদশী। গতিকে এই দিনটিৰ অধিক মহত্ব ৰৈছে। ধাৰ্মিক মান্যতাৰ অনুসৰি এই দিনটিত ভগৱান বিষ্ণুৰ পূজা কৰিলে ব্যক্তিৰ জানিতে বা অজানিতে হোৱা সকলো পাপ নষ্ট হয়, লগতে ব্যক্তিৰ মুখ্য প্ৰাপ্তি হয়। যি ব্যক্তিয়ে এই একাদশী ব্ৰত সম্পূৰ্ণ ভক্তি ও নিষ্ঠাৰে পালন কৰে সেই ব্যক্তিৰ মৃত্যুৰ পাছত বৈকুণ্ঠ স্থান লাভ হয়। এই ব্ৰত পালন কৰিলে ব্যক্তিৰ ধন বৈভৱ সুখ শান্তি এই সকলোবোৰ লাভ হয়। এই ব্ৰতৰ ফল বহুগুণ তপস্যাৰ দৰে হয়। বিষ্ণু পুৰাণ অনুযায়ী যি ব্যক্তিয়ে এই দিনটিত পূজা পাঠ মন্ত্ৰ ও ব্ৰত পালন কৰে সেই ব্যক্তিয়ে শীঘ্ৰেই ইয়াৰ ফল লাভ কৰে। গতিকে আজি কথা পাতিম এই পাপমোচনী একাদশীৰ লগত সম্বন্ধ থকা এনে এক উপায়ৰ বিষয়ে, যি উপায় পালন কৰিলে স্বয়ং ভগৱান বিষ্ণুৰ লগতে মা লক্ষ্মী দেৱীৰো অসীম কৃপা প্ৰাপ্ত কৰিব। ফলত ঘৰত কেতিয়াও অভাৱ অনাটনে দেখা নিদিয়ে। কোৱা হয় যে এই উপায়ৰ ইতিবাচক প্ৰভাৱে ব্যক্তিক খুব সোনকালেই ফল প্ৰদান কৰে। গতিকে জানো আহক উপায়টিৰ সম্বন্ধে। বন্ধুসকল, এই পাপমোচনী একাদশীৰ সন্ধিয়া স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰিব। তাৰ পাছত 1 লোটা শুদ্ধ জল ল'ব আৰু তাতে অলপ চেনি মিলাই ল'ব। তাৰ পাছত চিধা তুলসী তললৈ যাব। সৰ্বপ্ৰথমে তুলসী মাক প্ৰণাম জনাব। তাৰ পাছত সেই জল মা তুলসীক অৰ্পণ কৰি এই মন্ত্ৰফাঁকি জপ কৰিব। মন্ত্ৰফাঁকি হৈছে ওম নমো ভগৱতে বাসুদেৱায়। ইয়াৰ পাছত সেই তুলসীৰ তলত এগছি ঘিউৰ প্ৰদীপ প্ৰজ্বলিত কৰিব, লগতে ধূপ অগৰবতী জ্বলাব। তাৰ পাছত ৰঙা কাপোৰত ৰূপৰ এটি মুদ্ৰা ৰাখি তুলসীৰ তলত পুতি ৰাখিব। যদিহে ৰূপৰ মুদ্ৰা নাথাকে তেন্তে যিকোনো হ'লেও হ'ব। যদিহে ৰূপৰ মুদ্ৰা হয় তেন্তে মা লক্ষ্মী আৰু ভগৱান গণেশৰ চিহ্ন থকা হ'লে অত্যন্ত মংগল হয়। তাৰ পাছৰ দিনা সেই মুদ্ৰা উঠাই নি আপোনাৰ ঘৰৰ টকা পইচা ৰখাৰ স্থানত বা পূজা ঘৰতে মা লক্ষ্মীক ধ্যান কৰি ৰাখি থ'ব। এনে কৰিলে খুব সোনকালৰ ভিতৰতে অৰ্থ সম্বন্ধীয় যিকোনো চিন্তা বা সমস্যা আদি দূৰ হয়, লগতে ঘৰলৈ ধন আগমনৰ পথ প্ৰশস্ত হয়। যদিহে ভিডিঅ'টি ভাল লাগিলে তলত কমেণ্টত লিখিব জয় লক্ষ্মী নাৰায়ণ, ওম নমো ভগৱতী বাসুদেৱায় নমঃ।